নমস্কাৰ দৰ্শকবৃন্দ, বৰ্তমান অসমত লকডাউন চলি আছে। এই সময়খিনি মই কিতাপ পঢ়িয়ে পাৰ কৰিছোঁ। কি কিতাপ পঢ়িলোঁ তাৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাবহি। কিতাপসমূহ আকৌ এবাৰ দেখুৱাই দিছোঁ ভালদৰে চাওক। এই সময়খিনি মই কিতাপ পঢ়িয়ে পাৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আপোনালোকৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে জনাব। পোনপ্ৰথমে এয়া ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইল মেন ডক্টৰ APJ কালামৰ আত্মজীৱনী অগ্নিৰ ডেউকা। আৰু দ্বিতীয়তে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ। পঢ়ি খুব ভাল লাগে কিতাপখন। তৃতীয়তে লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ সোণ হৰিণৰ চেকুন, এখন উপন্যাস হয়, খুব জনপ্ৰিয় উপন্যাস এখন। হোমেন বৰগোহাঞিদেৱে লিখা স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম, বৰ্তমান সময়ত অতি প্ৰয়োজনীয় গ্ৰন্থ। সহজ সৰল ভাষাত স্বাস্থ্য সম্বন্ধে ইয়াত লিখা আছে। ক্ৰিকেটৰ ভগৱান মোৰ অতিকে জনপ্ৰিয় খেলুৱৈ শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী প্লেয়িং ইট মাই ৱে। এই কিতাপখনো মই বৰ্তমান পঢ়ি আছোঁ। দ্য এলকেমিষ্ট, লিখক পাউলো কোৱেলহো, পৃথিৱীৰ অতিকে জনপ্ৰিয় উপন্যাস হয়, ইয়াও পঢ়ি আছোঁ। যোগ স্বাস্থ্য সম্বন্ধীয় কিতাপ, লিখক যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ। লগতে জলছবি আৰু ইয়াত এখন অৰণ্য আছিল, লেখিকা অনুৰাধা শৰ্মা পূজাৰী। এই দুখন কিতাপ বৰ্তমান পঢ়া নাই, আশা ৰাখিছোঁ লকডাউনৰ ভিতৰত পঢ়ি শেষ কৰিব পাৰিম। লকডাউনৰ সময়খিনি আপোনালোকে কেনেদৰে পাৰ কৰিছে মোক জনাব। আপোনালোকৰ প্ৰিয় গ্ৰন্থসমূহৰ বিষয়ে কমেণ্ট বক্সত মোক জনাবলৈ নাপাহৰিব। অৱশেষত ক'ব বিচাৰোঁ, ষ্টে ৱেল, ষ্টে হোম, ছেভ লাইফছ। আশা কৰিছোঁ এই দিনবোৰ আপোনালোকে ভালে ভালে পাৰ হ'ব।